Welcome to AKH Assam Knowledge Hub. Today's video is about combination. Ajir ei video to combination mane ki, combination aru permutation or majot difference to ki ei bikhoye ami janim. So permutation hol kisuman bostur pora eta group select kora aru ei select kora group tuk ako arrange kora. Ei duta bostu selection aru arrangement etu hol permutation, kintu combination hol kebol select kora, yak arrange koribo dorkar nai. So permutation আৰু combination মাজৰ মেইন ডিফাৰেন্স টো হ'ল permutationত arrange কৰিব লাগে select কৰাৰ পিছত আৰু combinationত arrange কৰিব নালাগে এটো আৰু ডিটেইলছ অফ ভালকে বুজি পাব নেক্সট স্লাইড টো চালে গম পাব combinationৰ ডেফিনেশন টো দিয়া আছে ইয়াতে চাই লব মনত ৰাখিব combination মানে selection ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকক সাবস্ক্ৰাইব কৰিবলৈ ৰিকুৱেষ্ট কৰিম আৰু যদি ভিডিওটো ভাল লাগে লাইক আৰু শেয়াৰো কৰিব For example, possible selections when we want to select two letters out of the three letters of the word Goa, G-O-A. Yare A, G-O-A, yate tinita letter ase G-O-A. Yak ami duta letter hisabot group select koribo lage. So select koribo lagile G-O ba O-G, jikono eta lom, hetuk ami eta boli dorim. Kintu permutationor etu ami duta boli doru. G-O eta beleg, O-G eta beleg. Combinationot ei duta bostu eke hoy. Tolot sauk line to likhai ase G-O-O-G এই দুটা বেলেগ বেলেগ arrangement হয় কিন্তু আমাক arrangement না লাগে আমাক জাস্ট সিলেকশন লাগে ইয়াতে জাস্ট সিলেক্ট কৰিব লাগে যি কোনো এটা হ'ব এই দুটাৰ ভিতৰত যি কোনো এটা হ'ব সো G-O-O-G একে হয় ৰিপ্ৰেজেন্ট সেম সিলেকশন ঠিক তেনেকৈ O-A এটা হ'ব পাৰে বা A-O হ'ব পাৰে A-G এটা হ'ব পাৰে বা G এটা হ'ব পাৰে সেম বস্তুটো যদি পাৰমুটেশনত আমি কৰিব লগা হয় arrangement তেতিয়া হলে 6টা হ'ল হয় ইয়াতে 3টা মাত্ৰ সিলেকশন সো কম্বিনেশন আৰু পাৰমুটেশনৰ মাজত এইটোই ডিফাৰেন্স 6টাৰ জায়গাত ইয়াতে 3টা হৈ যায় কেৱল কিন্তু আমি দুটা হিসাবত যদি গ্ৰুপ ফৰ্ম নকৰি তিনিটা লেটাৰ লৈ এটা গ্ৰুপ ফৰ্ম কৰিব লগা হয় তেতিয়া হলে এটাই আমি সিলেকশন পাম হে এটা সিলেকশনটো হল এইটোই G-O-A বা A-O-G জি লিখে আপুনি এই গোটেই গিটা একে হয় গোটেই গিটা একে বস্তু প্ৰেজেন্ট কৰে যিকোনো এটা লিখিলে হ'ব সো যিকোনো এটাই সিলেকশন হ'ব কম্বিনেশনৰ ক্ষেত্ৰত কিন্তু পাৰমুটেশনৰ ক্ষেত্ৰত হলে ইয়াতে আপুনি 6টা এৰেঞ্জমেন্টস পালে হয় এতিয়া সক মেইন ফৰ্মুলাটো এইটো ফৰ্মুলাটো দিয়া আছে ইয়াতে চাই লব ইয়াতে n বুজাইছে টোটাল নাম্বাৰ অফ অবজেক্টস যিমানটা অবজেক্টস দিয়া আছে আৰু তাৰ পৰা আমি কিমানটা লব লাগে কিমানটা সিলেক্ট কৰিব লাগে হেতু হল r পাৰমুটেশনৰ আৰু কম্বিনেশনৰ মাজত এই ডিফাৰেন্সটো হল আপোনাৰ npr = n ফেক্টৰিয়েল ডিভাইডেড বাই n - r ফেক্টৰিয়েল লিখিলে হল হয় কিন্তু ইয়াতে আপোনাৰ r ফেক্টৰিয়েল বেলেগকে আছে এটো এটা বস্তু বেলেগকে আছে বাকিখিনি একে নিচিনা আৰু কেইটামান কন্ডিশন আছে এই কন্ডিশন গিটা মনত ৰাখিব পাৰিলে ভাল হয় চাই লব যদি r = n হয় মানে তলটো যদি n আহে এই r জায়গাত যদি n আহে তেতিয়া হলে 1 আহিব আমাৰ আৰু एग्जांपल তেনেকুৱা দিয়া আছে 3c3 বা 10c3 যদি n = r আহে মুঠৰবত आंसर 1 আহিব আৰু যদি r জায়গাত 1 আহে মানে nc1 আহে তলত 1 যদি আহে এনেকুৱা ক্ষেত্ৰত n এ আহে आंसर সো एग्जांपल টো চাই লওক আৰু ওপৰৰ এইটো বস্তু এই ফৰ্মুলাটো পাৰমুটেশনতো এনেকুৱা এটা আছে হেতু লগত কনফিউজ নহব চাই লওক হেতু চাওক পাৰমুটেশনৰ ক্ষেত্ৰত এটো কিন্তু n ফেক্টৰিয়েল আহে আৰু কম্বিনেশনৰ ক্ষেত্ৰত এটো জাস্ট 1 আহে आंसर দুই নম্বৰটো চাই লওক তাৰ एग्जांपल টো দিয়া আছে এইকিটা কন্ডিশন আপোনালোকে মনত ৰাখি লব নেক্সট চাওক 3 নম্বৰটো if n - r = 1 মানে n আৰু r এই দুটা বস্তু n আৰু r ডিফাৰেন্সটো যদি 1 আহে এই n আৰু এটো r ইহ দুটাৰ ডিফাৰেন্সটো যদি 1 আহে বা r = n - 1 বুলি কয় এটো r = n - 1 যদি আহে মানে এক কম যদি হয় ওপৰটোত কৈ তলটো যদি এক কম হয় তেতিয়া হলে आंसरটো n এ আহিব ওপৰ যোনটো থাকে হেতু আহিব দ্যাট মিন্স যদি एग्जांपलত চাওক 10c9 যদি আহে ওপৰ 10 আছে সো 10 এ আহিব 7c6 যদি আহে 7 আছে ওপৰ 7 এ আহিব মানে তলত এক কম হলে r টো যদি n তকৈ এক কম হয় তেতিয়া হলে ওপৰ যেটো n আহে হেতু आंसर আহিব তেনেকা আৰু এটা কন্ডিশন আছে ncr = nc n - r সো ইয়াতে চাওক 10c7 মানে হল 10 আৰু 7 ৰ ডিফাৰেন্সটো যোনটো হেতু যদি r ত আহি যায় তেতিয়া হলে এই দুটা ইকুৱেল আহে চাই লওক এটো ইকুৱেল আহে কেনেকে ইকুৱেল আহে জাস্ট এবাৰ কৰি চাই লওক 10 ফেক্টৰিয়েল আহিব 10c7 মানে আৰু তলত কি আহিব 7 ফেক্টৰিয়েল ইনটু 10 - 7 মানে হল 3 ফেক্টৰিয়েল আৰু ইয়াতে এটো যদি কৰিব যায় 10 * 8 * 10 * 9 * 8 * 7 ফেক্টৰিয়েল আহিব আৰু তলতো 7 ফেক্টৰিয়েল কাটা কাটি যাব আৰু তলত 3 * 2 আহিব আৰু এই দুটাক যদি কৰিব যায় 120 ঠিক তেনেকে 10c3 এটো চাওক আপুনি এটো সেম আহিব চাই লব 120 আহিব 10 ফেক্টৰিয়েল সো 3 ফেক্টৰিয়েল ইনটু 7 ফেক্টৰিয়েল কাৰণ 10 - 3 সো এটো চাওক ইয়াৰে নিচিনা একে নিচিনা পালে এই দুটা একে নিচিনা পালে নে
সো এনসাৰ 120 আহিব সো এইটোৱে হ'ল প্ৰুফ যে ইহ দুটা একে আহে এইটো মনত ৰাখিব যে NCR NC n-r যোনটো একে আহে 3 নম্বৰটোত এটা বস্তু চাওক ইয়াতে পাৰমুটেশনৰ ক্ষেত্ৰত যেটো ফৰ্মুলা আছে হেতুৰ লগত কনফিউজ নহব ইয়াতে n ফেক্টৰিয়েল হে পাৰমুটেশনৰ ক্ষেত্ৰত ইয়াতে n আহে জাস্ট 3 নম্বৰটোত চাওক নেক্সট স্লাইডলৈ যাওঁ চাওক এতিয়া কোৱেশ্চন এনসাৰ কৰা আৰম্ভ কৰিম আমি 10C7 এটো আমি অলৰেডি উলাইছো অলপ আগতে তথাপিও আৰু এবাৰ কৰি দিও 10C7 মানে 10 ফেক্টৰিয়েল তলত r2 হ'ল 7 ফেক্টৰিয়েল আৰু 10 - 7 মানে 3 ফেক্টৰিয়েল আৰু এটো আমি কিমান পাইছিলো 120 অলপ আগতে নেক্সট চাওক 6C6 এটো আমাৰ কি পালো একচুয়ালি NCN হয়নে গটিকে এটো আমি কি পাইছিলো 1 আনসাৰ সো যি কোনো ওপৰত n আৰু তলতো যদি n আহে মানে তলতো যদি সেম আহে তেতে হলে আনসাৰ আমাৰ 1 আহে কিন্তু পাৰমুটেশনৰ ক্ষেত্ৰত এটো ফৰ্মুলাটো বেলেগ আহে কনফিউজ নহব বুলি যেটো ফৰ্মুলা দেখাইছিলো চাই লব এটো ফৰ্মুলাটো পাৰমুটেশনৰ ক্ষেত্ৰত NPN এটো বেলেগ আহে পাৰমুটেশনৰ আমাৰ ভিডিওটো বনোৱা হৈছে পাৰমুটেশনৰ ভিডিওটো ওপৰত আমি আই বাটনত দি দিম চাই লব ওপৰত এখিনিতে কবাত দি দিম চাই লব নেক্সট চাওক 5C1 এনেকুৱা হলে আমাৰ কি হয় এনসাৰটো NC1 পাইছিলো সো এনেকুৱা ক্ষেত্ৰত আমাৰ এনসাৰ n আহে n ফেক্টৰিয়েল নহয় কিন্তু মন ৰাখিব n আহে ইয়াতে n কি আছে 5 সো এনসাৰ 5 ইয়াতেও চাওক আমি ইয়াতে কি পালো এটো 5C4 that means এটো NC r টো আমি কি পালো ইয়াতে n - 1 নহয় জানো চাওক 5 আৰু 4 ৰ মাজত ডিফাৰেন্স 1 আহে এই ফৰ্মুলাটোৰ মতে আমি কি পাইছিলো n answer n আহিব লাগে that means answer 5 আহিব এটা এটো কোৱেশ্চন চাওক in how many ways a group of 10 people be chosen out of a batch of 15 people for a meeting অপচন দিয়া আছে কি কৰিব লাগে 15টা মানুহৰ এটা গ্ৰুপ আছে তাৰ পৰা আমি 10টা মানুহৰ এটা গ্ৰুপ বনাব লাগে 15টাৰ পৰা 10টা সো টোটাল যোনটো আছে এটো ওপৰত আহি গল 15টাৰ পৰা 10টা মানুহৰ গ্ৰুপ আমি সিলেক্ট কৰিব লাগে এটো নহয় যে সিলেক্ট কৰাৰ পিছত আমি এৰেঞ্জ কৰিব লাগে এৰেঞ্জ কৰিব নালাগে সো এৰেঞ্জ কৰিব লাগিলে হেতু আমাৰ পাৰমুটেশন হৈ গল হয় আমি এটো এৰেঞ্জ কৰিব নালাগে খালি সিলেক্ট কৰিব দিছে যো সিলেক্ট কৰিব দিলে কম্বিনেশনৰ ফৰ্মুলাটো চাই লব এনেকে বহাই যাব এটো কৰিব গলে হ'ব 15 * 14 * 13 * 12 * 11 into 10 factorial আহিব 10 factorial তলতো 10 factorial আছে সো 10 factorial cancel হ'ব আৰু তলত 5 factorial টো আমি ভাঙি দিও এটা চাওক 4 * 3 12 হয় আৰু ওপৰত 12 আছে কাটা কাটি গল then 5 3 is 15 ইয়াতে 2 7 এটা চাওক 7 * 3 21 into 13 into 11 আহি আছে আমাৰ ইয়াতে চাওক এতিয়া 13 1 * 13 1 remainder 13 into 2 26 আৰু 1 remainder মিলি 27 into 11 3 7 plus 3 10 1 আহিল হাতত 9 10 1 আহিল হাতত 3003 সো অপচন আমাৰ ইয়াতে আহিব বি 3 নম্বৰ কোৱেশ্চনটো চাওক 8 persons shake hands exactly once with one another in a meeting how many handshakes took place exactly once with one another মানে এজনে আনজনৰ লগত হ্যান্ডশেক কৰিব আৰু হি নেক্সট বাৰ আকৌ হিজনৰ লগতে হ্যান্ডশেক নকৰে এজনে এবাৰে হ্যান্ডশেক কৰিব আন এজনৰ লগত সো চুজ কেনেকৈ কৰিম দুটা মানুহ হ্যান্ডশেক কৰিব এবাৰত দুজন মানুহ হ্যান্ডশেক কৰে সো আমি দুজনক চুজ কৰিম এবাৰত দুটা মানুহ ল'ব লাগিব এবাৰ এটা হ্যান্ডশেকত আৰু কিমানটাৰ পৰা ল'ব লাগিব আউট অফ 8 আঠটা মানুহ আছে টোটাল সো 8 ফেক্টৰিয়েল 2 ফেক্টৰিয়েল into 8 - 2 6 ফেক্টৰিয়েল আহিব সো এটো 8 into 7 into 6 ফেক্টৰিয়েল কাটা যাব আৰু এটো তলত 2 so 2 4 যা ইয়াতে 4 7 যা 28 आंसर আমাৰ 28 আহে so option C হ'ব আমাৰ आंसर ইয়াতে next question to চাওক in how many ways a committee consisting of 5 men and 8 women can be formed from 7 men and 10 women so ইয়াতে চাওক ইয়াতে কি কৈছে 5 men out of 7 men আমি সিলেক্ট কৰিব লাগে and দিয়া আছে চাই লব এটো সেইকাৰণে বোল্ড কৰি দিয়া হৈছে and আৰু or মাজত ইয়াতে ডিফাৰেন্স এটা আহিব ইয়াৰ নেক্সট কোৱেশ্চনটো or দি কিনে দিম আৰু এটো কোৱেশ্চনত আমি n দি কিনে দিছো তো চাই লব n থাকিলে কি হয় আৰু or থাকিলে কি হয় আৰু 8 women out of 10 women so 10টা women আছে তাৰ ভিতৰত 8টা women লাগে আৰু 7টা men আছে তাৰ ভিতৰত 5টা men এই দুটা মিলাই কিনে আমি কেইটা কমিটি ফৰ্ম কৰিব পাৰো হেতু হুদিছে so ইয়াতে আমি 5 men out of 7 men and ইয়াতে চাওক এটো n দিয়া আছে n যেতিয়া থাকিব আমি মাল্টিপ্লাই কৰো মনত ৰাখিব কাৰণ আমাক হেতু এই দুটা কনসিডাৰ আমি সিলেক্ট কৰিবই লাগিব or নহয় and so মনত ৰাখিব 7 ভিতৰত 5টা মানুহ আমি সিলেক্ট কৰিব লাগিব আৰু 10টাৰ ভিতৰত আমি
8টা মানুহ সিলেক্ট কৰিব লাগিব সো এটো কৰিব গলে কি আহিব 7 ফেক্টৰিয়েল to 5 factorial into 2 factorial to 2a hobo 2 into 1 2a hai so yateo 10 factorial yate 8 factorial into 2 factorial mane 2a hoy so 7 into 6 by 2 karon 5 factorial kata jabo 10 into 9 8 factorial kata jabo so 2 eta sabo 3 5 so 21 into 45 As of 45 ones of 45 or 5 over 4 remainder rahile 45 into 2 90 hoy and 90 plus remainder 4 94 so 945 amar answer hai so option A amar answer hobo e sauk yate or ahi gol yate in same question eke nisna question khali yate 5 women ase 8 women o jagat aru or ase or so sauk in how many ways a committee consisting of 5 men or 5 women can be formed from 7 men and 10 women having only same genders Same genderor manu থাকিব লাগিব এটা কমিটিত এটো এটা কন্ডিশন দি দিছে যেতিয়া এনেকুৱা দিয়া থাকে তেতিয়া অৰ হ'ব সো নহলে পাঁচটা মানুহৰ এটা গ্ৰুপ লাগে নহলে পাঁচটা ওমেনৰ এটা গ্ৰুপ লাগে এনেকুৱা ক্ষেত্ৰত অৰ হ'ব আৰু অৰ আহিলে আমি কি কৰো প্লাস কৰো সো চাওক 7c 5 আহিব একে নিচিনাই বস্তুটো খালি অৰ আহিছে এতে আৰু পাঁচটা ওমেন আছে আগৰটোত আঠটা ওমেন আছিল সো চাই লওক কি আহিব 7 ফেক্টৰিয়েল 5 factorial to 10 factorial 5 factorial into 5 factorial 10 into 9 into 8 into 7 into 6 into 5 factorial 5 factorial kata jabo ar tolot aru eta 5 factorial ase etu ami bhangi lo into 1 3 2 ja 6 hoy 6 kati dilo ami next up 4 2 ja 8 5 to the 10 so yate amar ki palu 2 3 yate ki palu 21 plus 36 into 7 so ki ahibo etu 21 plus so answer 273 ahile amar so 273 korase option B so sai lobo difference to etu and aru oror majot ভিডিওটো ভাল লাগিছে যদি সাবস্ক্ৰাইব কৰিব লাইকও কৰিব আৰু ষ্টাডি গ্ৰুপ ব্লগত আপোনালোকে শেয়াৰ কৰিব পাৰে যাতে বেলেগৰো হেল্প হয় সো নেক্সট question number 6 a box contains 2 white balls 3 black balls and 4 red balls in how many ways can 3 balls be drawn from the box so আমা কি কৰিছে এটা বক্সত দুটা বগা বল আছে তিনিটা কলা বল আছে চাৰিটা ৰেড বল আছে সো আমাৰ টোটাল কিমানটা বল আছে 2 3 আৰু 4 মিলি 9টা বল আছে টোটাল যি কোনো কালাৰৰ মিলি আৰু আমাক কি কৰিব দিছে তিনিটা বল উলাব দিছে যি কোনো কালাৰৰ হ'ব পাৰে তিনিটা বল সো আমি এনি 3 বলস আউট অফ 9 বলস টোটাল 9টা বলৰ ভিতৰত এনি তিনিটা বল আমি সিলেক্ট কৰিব লাগে সো তেনেকুৱা ক্ষেত্ৰত আমাৰ কি হয় এইটো হ'ব সো 9 ফেক্টৰিয়েল 3 ফেক্টৰিয়েল 9 minus 3 6 ফেক্টৰিয়েল সো এটা 9 into 8 into 7 into 6 factorial kata jabo and 3 factorial mane 3 into 2 into 1 so eta sabo 3 into 3 9 2 4 is 8 so 84 ahibo amar answer 84 korase option A so etu sale enukwa dhornore aru question ahe jot apunar koi dibo specially je at least one red ball ba at least one black ball enukwa dhornor condition kisman dia thake henukwa question kene kore sawa hok eitu sak tenukwa eta question A box contains 2 white balls, 3 black balls, 4 red balls. In how many ways can 3 balls be drawn from the box? If at least one black ball is to be included in the draw. So at least eta black ball ahiboi lagibo boli koise. To tenekua amar tinita condition hobo pare. First condition to hol tinita black ballor bhitorot eta black ball dhorisu. Second condition to tinita black ballor bhitorot duta black ball. Aru তিনিটাৰ ভিতৰত তিনিটা ব্ল্যাক বল হ'ব পাৰে কাৰণ এট লিষ্ট এটা থাকিবই লাগিব বুলি কৈছে সো তাতকৈ বেছি তো যিমানটা আছে সিমানটাই থাকিব পাৰে তো তিনিটাৰ ভিতৰত তিনিটাই থাকিব পাৰে তিনিটাৰ ভিতৰত দুটা থাকিব পাৰে আৰু তিনিটাৰ ভিতৰত এটা মিনিমাম এটা থাকিবই লাগিব বুলি কৈছে সো এটো হল এটা আমি সিলেক্ট কৰিলো কিন্তু টোটাল আমাক তিনিটা সিলেক্ট কৰিব কৈছে 3 বলস বুলি কৈছে সো বাকি দুটা কোৰ পৰা আহিব বাকি দুটা বাকি থকা 6টাৰ পৰা মানে 4টা ৰেড বল আৰু 2 হোৱাইট বল আছে যে হেইটা বাকি থকা আদার্স কিমান আছে চাই লওক আদার্স আছে 2 হোৱাইট বল আৰু 4 red ball so 6 other ball ase aru black ball kiman ase amar 3 ase tinita black ball ase so
তিনিটাৰ ভিতৰত এটা ললো আমি আৰু ইয়াতে 6টাৰ ভিতৰত দুটা ললো সো এনেকুৱা কন্ডিশন বিলাকত আৰু ইয়াতে এন্ড আছে সব আমাৰ এটো পাৰমুটেশনটো কেনেকুৱা বহিব 3c1 into 6c2 আৰু ইয়াতে কি আহিব 3c2 into 6c1 আৰু ইয়াতে কি আহিব 3c3 মানে কিমান আহে 1 আহে সো ইয়াতে চাক এই গুটেকিটা কন্ডিশন এটু হ'ব পাৰে কন্ডিশন এটু হ'ব পাৰে আৰু এটু হ'ব পাৰে হেকাৰণে অৰ দি আছে এই গুটেকিটা কন্ডিশন আকৌ প্লাস হ'ব কাৰণ গুটেকিটা হ'ব পাৰে সো গুটেকিটা প্লাস হ'ব লাগিলে প্ৰথম কন্ডিশনটো কি আছে 3c1 into 6c2 এই কন্ডিশনটো প্লাস মানে অর 3c2 into 6c1 plus 3c3 so এটুত কি আহিব 3c1 মানে আপোনাৰ 3 আহিব আমি পাইছিলো এনেকুৱা ধৰণৰ ইয়াতে 6 ফেক্টৰিয়েল 2 ফেক্টৰিয়েল আৰু 4 ফেক্টৰিয়েল 6 minus 2 ইয়াতে 3 minus 2 এতে চাক 1 কম আছে মাত্ৰ n minus 1 আছে এটো সো এনেকুৱা ক্ষেত্ৰত কি আহে 3 আহিব into আতে 6c1 আছে সো এনেকুৱা ক্ষেত্ৰত 6 এ আহিব ফৰ্মুলা হিচাপত বহি গৈছে ইয়াতে চাই লওক কিমান আহে 6 into 5 into 4 4 কাটা যাব আৰু ইয়াতে 2 এ থাকিব 2 into 3 6 ইয়াতে 18 আৰু ইয়াতে 1 এটো প্লাস হ'ব সো ইয়াতে কিমান আহিলে টোটাল 5 into 3 15 into 3 45 plus 19 ইফালে সো ইয়াতে আহিব 464 সো এনসার আমাৰ আহিব ইয়াতে 64 অপশন ডি সো ভালকে এনেকে কৰি লব এনেকুৱা ধৰণৰ কোৱেশ্চন বুলাক আহি থাকে ইয়াতকৈ বেছি হাৰ্ড আহে কিছুমান কেতেবা আৰু হেবোৰ আমি কেতেবা এডভান্স লেভেল হিচাপত ভিডিও বনাম ইমানখিনি জানিলে আপোনালোকৰ ষ্টেট লেভেল আৰু এসএসসি আৰু বেংকিং এক্সামৰ কাৰণে হৈ যাব থ্যাংক ইউ ভিজিট अगेन